1 2 3 4 5 6 6 মুখনি পানী দে বহন দে মৰটো বনাব লাগিছিল নহয় 7 8 9 10 এনেকৈ সুন্দৰকৈ মিলাই ল'ব লৈ আখিনি লৈ তাৰপিছত আপোনাৰ যিমান বাচন আছে সেই হিচাপত সেই মুখনি লৈ ল'ব তাৰপিছত আপুনি প্ৰতিটো ড্ৰিংকাৰত এনেকৈ একমুখনি দি যাব একমুখনি দি যাব চাওঁ ৰখিনি চাওঁ প্ৰায় আধা লিটাৰ ৰস দিয়া হৈছে যেইটা বাচন আছে সেই মুখনি আপুনি লৈ ল'ব এনেকুৱা মুখনি এখন দি 100 ml মুখনি হয় এখন তাৰপিছত আপুনি একমুখনিকৈ দি যাব 4 ঘণ্টা বা 5 ঘণ্টা আপুনি পানীখিনি খুৱাব সম্পূৰ্ণকৈ পানীখিনি খেদি মুৰ্গীখিনি খুৱাব এনেকৈ দি যাব দুপৰটেঙা পাতৰ ৰস IBS বুলি কয় কিছুমানে কিডনিক বুলি কয় বিশেষকৈ কিডনিকৰ বেমাৰৰ কাৰণে এইটো ফাঁচি চুটিখিনি সোমাই গৈছে এইটো চাওক মৰিছে এয়া মৰি আছে সেইটো কাৰণে পানৰ ৰস দুপৰটেঙাৰ ৰস দি আছোঁ তেনেকৈ দি আছোঁ আমি দুপৰটেঙাৰ ৰস আৰু এইটো কোম্পানীৰ ফালৰ পৰা দিছে এইটো পানীখিনি চাওকচোন কি ধুনীয়া চাফা আমাৰ মোৰ 1400 পোৱালি আছে 1400 পোৱালিত আপোনাৰ আধা লিটাৰ ৰস দিছোঁ তেনেকৈ দিব আপোনালোকেও চাওক ভাদ মাহত মুৰ্গী পুহিলে আপোনাৰ ব্ৰইলাৰ মুৰ্গীৰ কিডনিকৰ প্ৰব্লেমটো বেছি হয় সেইকাৰণে বিশেষকৈ ঔষধ একো ব্যৱহাৰ কৰিব নালাগে পাৰিলে দুপৰটেঙা পাতৰ ৰস পানৰ ৰস ৰেগুলাৰলি খুৱাব লাগে প্ৰায় 20 দিনলৈকে খুৱাব লাগে দুপৰটেঙা পাতটো ইমান খুৱাব নালাগে সপ্তাহত 3 দিন খুৱাই বাকীখিনি আকৌ পাতত এই পানৰ ৰস দিব লাগে তাৰপিছত আকৌ আপোনাৰ সপ্তাহত 3 দিন দুপৰটেঙা পানৰ ৰস দিব চাওক বাচনকেইটা দেখিছে গৰম দিনত তেনেকেই দিব লাগে এই পতান পৰিছে ৰেগিং কৰোঁতে পতানখিনি পেলাই দিব লাগে
বাচনটো এনেকৈ দিছোঁ এই তেৰিকা